নমস্কাৰ, মোৰ নতুন ইউটিউব চেনেল জুনমণি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান এতিয়া মই বজাৰলৈ যাওঁ বুলি ভাবিছোঁ। বজাৰত কিছুমান শাক পাচলি আনিবলৈ আৰু ঘৰত একো নাই। দিনত কি বনাম কি খাম আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। এয়া বৰ্তমান বজাৰ পাইছোঁহি আৰু শাক চব্জি বজাৰলৈ গৈ আছোঁ। আপোনালোকক দেখুৱাই আছোঁ ব্লগ কেনেকুৱা কি চব্জি কি দাম। কেটকা 50 টকা কেজি আৰু কচু 40 টকা। বিলাহী কেনে কৈছে? 60 টকা কেজি ন? আৰু জলকীয়া পোৱা 40 টকা। নেমু নাই নেকি? 40 টকা কেজি কৈছে ন? 1 কেজি দিয়কচোন। ইয়াতে মাংস বজাৰলৈ আহিছোঁ। হাঁহ কেনেকৈ কৈছে যে? 700 টকা কেজি। এতিয়া কিমান আছে এজনী? কিমান আছে? 1 কেজি 344 গ্ৰাম। কাটি দিবা আকৌ, সদায় আহি থাকোঁ দেখোন। হাঁহ মাংসকে লৈছোঁ আৰু আজি ঘৰত গৈ বনামগৈ, চাই থাকিব। 2000 years later. এয়া এতিয়া বস্তুবোৰ লৈ ঘৰ পালোহি। ভিতৰলৈ গৈ আছোঁ। কি কি আনিছোঁ এইবোৰ দেখুৱাই দিছোঁ। এইবোৰ মুড়ি, দাইল, মুগ দাইল, এইবোৰ দাইল আছে, চানা দাইল, লাই আনিলোঁ, বিলাহী, তিয়ঁহ আৰু বন্ধাকবি আৰু এটা হাঁহ আনিছোঁ আৰু আছে লগতে এৰী পলু আছে লগত। আজি কেনেকৈ বনাম চাই থাকিব। এতিয়া জুইশালিত মাংস ভাজি বনাবলৈ আৰম্ভ কৰিছোঁ। পিঁয়াজ, নহৰু, আদা একেলগে ভাজি লৈছোঁ। আপোনালোকে কোনে কোনে হাঁহ মাংসৰ লগত কোমোৰা দি খাই ভাল পায় মোক জনাবচোন কমেণ্ট কৰি। মই বাৰু ইমান ভালদৰে বনাব নাজানো, তথাপিতো আজি আপোনালোকক বনাই দেখুৱাইছোঁ। এয়া হাঁহ মাংসখিনি এবাৰ দি দিছোঁ। এবাৰ কোমোৰাখিনি হাঁহ মাংসখিনি অকণমান সিজাৰ পাছত দি দিছোঁ। $2,000 years later. এতিয়া কোমোৰা আৰু হাঁহ মাংস চব্জি বনাই হৈ গ'ল আৰু লগতে আছে লাই, ঔটেঙা আৰু এৰী পলু ভাজি থৈছোঁ। কোনে কোনে খাই এনেদৰে কমেণ্ট কৰি জনাবচোন। এয়া চব এৰী পলু আৰু লাই লগতে মিক্স কৰি বনাইছোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে মৰম দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।